নমস্কাৰ, মই নাৰিকলৰ কেইটামান বৰফি বনাম বুলি ভাবিছোঁ। তাকে আপোনালোকক কেনেকৈ বনাইছোঁ মই সেইটো দেখাওঁ বুলি ভাবিছোঁ। এয়া মই কেৰাহীত নাৰিকল এটা ৰুকিছোঁ। নাৰিকলটো ৰুকি নাৰিকলে ভাজিছোঁ কেৰাহীত। তাৰপিছত এইফালে মই আধা কাপ অ'টছ বনাইছোঁ, অ'টছ ভাজিছোঁ। অকণমান ৰঙচুৱা কৰি ভাজিম অ'টছখিনি। তাৰপিছত এইফালে নাৰিকল ভাজি আছোঁ। এয়া নাৰিকল, এইফালে অ'টছ ভাজিছোঁ। অ'টছটো অকণমান ৰঙচুৱা কৰিছোঁ। এটা নাৰিকলত মাত্ৰ সৰু কাপ এটা, এই কাপটোৰে পূৰা 1 কাপ দিয়া নাই, অকণমান কমাই দিছোঁ অ'টছ। তাৰপিছত এইফালে নাৰিকলখিনি এয়া নাৰিকল, অ'টছখিনি মোৰ হৈ গ'ল। এইখিনি এতিয়া অফ কৰি দিছোঁ আৰু। তাৰপিছত এইফালে এই বাতিটোত আছে এই বাতিটোত এয়া বুটৰ দাইল কুকাৰত সিজাই লৈছোঁ, লৈ মিক্সিত মাৰিছোঁ। তাৰপিছত কেৰাহীত অকণমান ঘি দিছোঁ আৰু অলপ চেনি দি ভাজি থৈছোঁ। আগতে এইখিনি ভাজিছোঁ মই, এইখিনি আপোনালোকক দেখুওৱা নাই বাৰু। এই বাতিটোত বুটৰ দাইল আৰু ইয়াতে ঘিউ আছে আৰু চেনি আছে, গোটেইখিনি লগ কৰি অকণমান ৰঙচুৱা কৰি ভাজি থৈছোঁ। এতিয়া পূজাৰ বতৰ আহিছে। আপোনালোকে এনেদৰে বনাই চাবচোন বাৰু। অকণমান আনকমন হ'ব এই বস্তুটো। মাজে মাজে মই এইদৰে বনাওঁ, আলহী আহিলে খাব দিওঁ। খাই পেলাই খুব ভাল পায়, খুব টেষ্টি হয় বুলি কয়। তাৰপিছত কেনেকৈ বনাইছোঁ সোধে বহুতে, সেইকাৰণে ভাবিছোঁ ভিডিঅ' এটা বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ। আৰু অকণমান ভাজিলে হৈ যাব নাৰিকলখিনি। অকণমান বাকী আছে, যিখিনি জোখ লাগে সেই জোখৰ হ'বলৈকে আৰু অকণমান বাকী আছে। লৰাই আছোঁ মই নাৰিকলখিনি।
মোৰ নাৰিকলখিনি ভাজা হৈ গ'ল। এতিয়া মই ইয়াতে আগতে মই ৰেডি কৰি থোৱা বুট আৰু গুড় তাৰপিছত ঘিউ যি মিশ্ৰণ এটা বনাই দিছিলোঁ সেইখিনি ইয়াতে দি দিলোঁ। বুট মানে বুটৰ দাইল তাতে আছে ঘিউ অকণমান আৰু অকণমান গুড়, এইকেইটা লগাই মই আগতে ভাজি থৈ দিছিলোঁ। তাৰপিছত অকণমান লৰাই দিছোঁ। এতিয়া বেছি সময় লৰাব নালাগে, অকণমান সময় লৰালেই হৈ যায়। বস্তুটো মিক্স হোৱালৈকে লৰাই থাকিব লাগিব, নাৰিকলৰ লগত যাতে এই বস্তুখিনি মিক্স হৈ যায়। এতিয়া ইয়াতে মই আগতে ভাজি থৈ দিয়া এই ওটছখিনি দিছোঁ। এইখিনি ওটছ ইয়াতে ঢালি দিম। এয়া ওটছ, এয়া এতিয়া আটাখিনি লগাই অকণমান সময় লৰাই দিম। এইখিনি মিক্স নোহোৱালৈকে মই লৰাই আছোঁ। এইখিনি এতিয়া হৈ গ'ল মোৰ। এয়া মই অফ কৰিলোঁ গেছটো। এতিয়া এখন কাঁহীত অকণমান ঘিউ মুছি ল'ম। এয়া কাঁহীখনত এয়া কাঁহীত অলপ ঘিউ দিছোঁ। এয়া অকণমান আধা চামুচমান ঘিউ কাঁহীখনত মচি ল'লোঁ। এতিয়া মই যিখিনি ভাজি ল'লোঁ নাৰিকল, ওটছ আৰু বুটৰ দাইলৰ যিটো গুড়ি, এয়া ইয়াতে কাঁহীখনত এতিয়া ঢালি দিলোঁ মই। এতিয়া সমান কৰি ল'ম। মই হাতেৰে সমান কৰিছোঁ। চুজি যেনেকৈ ডিছত ঢালি চুজি যেনেকৈ সমান কৰে ঠিক তেনেদৰে।
এতিয়া হৈ গ'ল। এতিয়া মই বৰফি ডিজাইনত কাটিম। গৰমে গৰমে কাটিছোঁ, তেতিয়া ঠাণ্ডা হ'লে উঠাবলৈ সহজ হয়। মই নিজে অকণমান খাই চাওঁ আৰু কেনেকুৱা হৈছে টেষ্টটো। ধুনীয়া হৈছে। আপোনালোকে এইদৰে দেখিছে নহয়, এয়া বৰফি ডিজাইনত কাটিলোঁ মই। বৰফি কৰি কাটিছোঁ। এইদৰে বনাব, বনাই খাই চাবচোন। আৰু পূজাত আলহী আহিলে আলহীকো দিব। খাই বস্তুটো বনাই খাই কেনেকুৱা পায় অনুগ্ৰহ কৰি কমেণ্টত জনাব। আজিলৈ এৰিছোঁ। নমস্কাৰ।